আদিবাসী চাহ জনগোষ্ঠীৰ ভোটাৰ এইবাৰ কাক সমৰ্থন কৰিব, কি চলি আছে তেওঁলোকৰ মনত, আজিৰ এই ভিডিঅ'খনত আমি আলোচনা কৰিম। নমস্কাৰ, মই বিজয় পানিকা। অসমত সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যজুৰি এতিয়া গৰম বতাহ। প্ৰতিটো ৰাজনৈতিক দলে ৰাজ্যৰ সমৰ্থন লাভ কৰিবলৈ চেষ্টা চলাইছে। সভা সমিতিত প্ৰতিশ্ৰুতি আৰু ৰাজনৈতিক কৌশলৰে সকলোৰ মাজতে এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠিছে। এই প্ৰশ্নটো হৈছে, আদিবাসী চাহ জনগোষ্ঠীৰ ভোট এইবাৰ ক'ত যাব? অসমৰ চাহ বাগিচা অঞ্চলত বসবাস কৰা আদিবাসী চাহ জনগোষ্ঠী ৰাজ্যখনৰ এক বৃহৎ জনসংখ্যা। লক্ষ লক্ষ শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়াল চাহ বাগিচাৰ ওপৰত নিৰ্ভৰ কৰি জীৱন যাপন কৰে। বহু বিধানসভাৰ সমষ্টিত এই জনগোষ্ঠীৰ ভোটাৰে নিৰ্বাচনৰ ফলাফল নিৰ্ধাৰণ কৰিব পাৰে। কিন্তু বহু বছৰ ধৰি চাহ বাগিচাৰ শ্ৰমিকসকলে বিভিন্ন সমস্যাৰ মাজত জীৱন অতিবাহিত কৰি আহিছে। প্ৰথমতে আহে মজুৰিৰ সমস্যা। বহু সময় ধৰি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ দাবী উত্থাপন হৈ আহিছে। শ্ৰমিক সংগঠনসমূহে কয়, বৰ্তমান মজুৰিৰে এখন পৰিয়াল চলাবলৈ বৰ কঠিন। দ্বিতীয়তে আহে শিক্ষা আৰু স্বাস্থ্যৰ সমস্যা। চাহ বাগিচা অঞ্চলৰ বহু ঠাইত উন্নত বিদ্যালয় বা চিকিৎসাৰ এতিয়াও সীমিত হৈ আছে। বহু যুৱক যুৱতী উচ্চ শিক্ষা লাভ কৰাৰ সুযোগ নাপায়। তৃতীয়তে চাকৰি আৰু সংৰক্ষণৰ বিষয়। আদিবাসী চাহ জনগোষ্ঠীৰ বহু যুৱক যুৱতী চৰকাৰী চাকৰিত সুযোগ বিচাৰে, কিন্তু তেওঁলোকৰ মাজত এই অভিযোগ শুনা যায় যে তেওঁলোকে যথেষ্ট সুযোগ নাপায়। নিৰ্বাচনৰ সময় আহিলে ৰাজনৈতিক দলসমূহে এই সমস্যাবোৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মজুৰি বৃদ্ধি, উন্নয়নমূলক আঁচনি, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাৰ বৃদ্ধি, এইবোৰ কথা প্ৰায় সভা সমিতিত শুনা যায়। কিন্তু বহু সময়ত চাহ বাগিচা ৰাইজৰ মাজত এটা প্ৰশ্ন উঠি থাকে, এই প্ৰতিশ্ৰুতিবোৰ কিমান বাস্তৱায়ন হয়? আজিৰ সময়ত চাহ জনগোষ্ঠীৰ যুৱ সমাজ বেছি সচেতন হৈছে। সামাজিক মাধ্যম আৰু শিক্ষা, ৰাজনৈতিক আলোচনাৰ জৰিয়তে তেওঁলোকে নিজৰ অধিকাৰ জানিবলৈ সক্ষম হৈছে। তেওঁলোকে কেৱল এতিয়া প্ৰতিশ্ৰুতি নহয়, বাস্তৱ উন্নয়ন বিচাৰে। বহু যুৱ ভোটাৰে কয়, যি দলে চাহ বাগিচাৰ অঞ্চলৰ উন্নয়ন কৰিব, শিক্ষা আৰু চাকৰিৰ সুযোগ দিব, তেওঁলোকে সেই দলকে সমৰ্থন কৰিব। সেয়ে সমাগত বিধানসভা নিৰ্বাচনত আদিবাসী চাহ জনগোষ্ঠীৰ ভোট এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে দেখা গৈছে। বহু ৰাজনৈতিক বিশ্লেষণৰ মতে এই জনগোষ্ঠীৰ ভোটেই বহু সমষ্টিত চৰকাৰ গঠন কৰাৰ সমীকৰণ সলনি কৰিব পাৰে। তেওঁলোকে আগৰ দৰে ভোট দিব নে উন্নয়ন আৰু অধিকাৰৰ বিষয়ে চিন্তা কৰি নতুন সিদ্ধান্ত ল'ব? এই সকলোবোৰ প্ৰশ্ন উত্তৰ জানিবলৈ অপেক্ষা কৰিব লাগিব বিধানসভা নিৰ্বাচন ফলাফললৈকে। কিন্তু এটা কথা স্পষ্ট, অসমৰ আদিবাসী চাহ জনগোষ্ঠী ভোটাৰ এইবাৰ অসমৰ ৰাজনীতিত এটা ডাঙৰ ভূমিকা ল'ব পাৰে।